Hello students, welcome to my new channel ASSEB class 9 and 10 by Amit sir. Etu channel tumaloke bahut kita class paba, free class paba 9 aru 10 or karne. So channel to subscribe kori diba aru video to jodi bhal pua tene hole pisot like kori diba aru comment di diba. Thik ase? Etia aji ami eta notun class loi aisu tumalogor karne jontu bahut important tumalogor final or karne. So bostu khini bujiba aru jodi kiba doubt thake tumaloke comment koriba. Thik ase? So students আমি বহু ধৰণৰ কাম কৰো খেলা লিখা সাইকেল চলোৱা দৌৰা ইত্যাদি এই সকলো কাম কৰিবলৈ আমি বহুত শক্তি লাগে এনার্জি লাগে কিন্তু বিজ্ঞানৰ মতে ওয়ার্ক বা কামৰ বেলেগ ধৰণে বুজোৱা হয় এতিয়া চোৱা এটা যদি ডাঙৰ এটা ট্ৰাক আছে ঠিক আছে আৰু আমি বহুত কষ্ট কৰি এই ট্ৰাকখন ঠেলি দিও কিন্তু ট্ৰাকখন ঠেলা নহয় তেতিয়া আমি বহুত ঘাম খাই যাও তথাপিও বিজ্ঞানৰ মতে কামটো হোৱা নাই বিজ্ঞানৰ মতে কামটো হোৱা নাই কাৰণ কি হল ট্ৰাকখনত ডিসপ্লেসমেন্ট বা খৰণ স্থানান্তৰিত কৰাটো এটো হোৱা নাই এই ক্ষেত্ৰত আমি মানৱীয় দৃষ্টিৰে বহুত কষ্ট কৰিলো কিন্তু বিজ্ঞানৰ মতে আমি কাম কৰা নাই আৰু এটা উদাহৰণটো চাও যদি আমি পাহাৰৰ ওপৰত লৈ আমি যদি উঠি যাও তেতিয়া হলে বিজ্ঞানৰ মতে কাম হৈছে কিন্তু কিয় বিজ্ঞানৰ ওয়ার্ক বা কামৰ সংজ্ঞা কোনো কাম হবলৈ দুটা কন্ডিশন বা শর্ত পূরণ হব লাগিব এটা বস্তুৰ ফোর্স বা বল প্রয়োগ হব লাগিব আৰু সেই বস্তুটো ডিসপ্লেসমেন্ট বা খৰি যোৱা হব লাগিব উদাহৰণ যদি আমি এটা টেবল টানিলো আৰু টেবলখন খৰিল বা ডিসপ্লেসমেন্ট হৈছে তেন্তে দুটাই শর্তটো পূৰণ হৈছে এই বল প্ৰয়োগ হৈছে আৰু ডিসপ্লেসমেন্টও হল সেই ইয়াতে কামটো হৈছে আৰু যদি আমি যেতিয়া আমি ক্রিকেট খেলু তেতিয়া যদি আমি ব্যাট দি যদি বলক যদি আমি মাৰো তেতিয়া হলে বলটো উৰি যায় ইয়াতে কি হল আমি বল প্ৰয়োগ কৰিলো ব্যাটত আৰু বলটো ডিসপ্লেসমেন্টও হৈ গল তাত বলটো উৰি গল সো ইয়াতে আমি ক'ব পাৰো যে ইয়াতে কাম হৈছে work done by a constant force স্থিৰ বলৰ দ্বাৰা কৰা কাম বিজ্ঞানত work বা কামত ধাৰণা বুজিবলৈ এটা কেছ ধৰি চাও ধৰা এটা বস্তুৰ ওপৰত কনস্ট্যান্ট ফোর্স বা স্থিৰ বল F প্ৰয়োগ কৰা হৈছে আৰু বস্তুটো সেই খৰল এই বলৰ দিশতে ডিসপ্লেসমেন্ট খৰি যোৱা হৈছে তেতিয়া হলে ফোর্সটো আমাৰ হ'ব F আৰু ডিসপ্লেসমেন্টটো হ'ব S গতিকে কাম মানে ওয়ার্কটো হৈ গল ফোর্স ইনটু ডিসপ্লেসমেন্ট বল ইনটু খৰণ অৰ্থাৎ W = F * S মানে কোনো বস্তুত বল প্ৰয়োগ কৰিলে আমি বস্তুটো সেই বলৰ দিশত খৰিল হ'ব লাগিব তেন্তে কাম হল আৰু কামৰ পৰিণামটো হৈছে ফোর্স বা বল ইনটু ডিসপ্লেসমেন্ট বা খৰণ ইউনিট অফ ওয়ার্ক কামৰ একক হৈছে নিউটন মিটাৰ বা nm ইয়াক জুল বুলিও কোৱা হয় 1 জুল = 1 নিউটন যদি আমি 1 নিউটন বল প্ৰয়োগ কৰিলো আৰু সেই বস্তুটো 1 মিটাৰ লৈ খৰিলে তেতিয়া 1 জুলৰ কাম হৈছে সেইদৰে বিজ্ঞানৰ মতে কামৰ পৰিণাম নিৰ্ভৰ কৰে বলৰ মান আৰু ডিসপ্লেসমেন্টৰ ওপৰত ইয়া আহা আমি এটা প্ৰ্যাকটিক্যাল সাম চাও সো এটো কোৱেশ্চনত দিয়া হৈছে যে এজন ছাত্ৰে মাটিৰ পৰা এখন স্কুল বেগ উঠাই নিজৰ কান্ধত ৰাখিলে বেগখনৰ ওপৰত প্ৰয়োগ হোৱা বল আছিল 5 নিউটন আৰু বেগখনৰ মাটিৰ পৰা কান্ধলৈ উঠাবলৈ দূৰত্ব হৈছে মানে হাইটটো হৈছে আমাৰ 1.5 মিটাৰ কামৰ পৰিমাণ গণনা কৰা সো ইয়াতে ফোর্স যোনটো হল F = 5 নিউটন আৰু ডিসপ্লেসমেন্টটো হল আমাৰ 1.5 মিটাৰ এতিয়া work = force into displacement এটো এতিয়া আমি পঢ়িছোৱে সো work = F * S আৰু এতিয়া আমাৰ F টো হল 5 into S টো হল 1.5 সো তেনে হলে work টো হৈ গল 5 গুণে 1.5 এটো হৈ গল আমাৰ 7.5 নিউটন মিটাৰ সো আমি জানো যে 1 নিউটন মিটাৰ = 1 জুল সে আমি ক'ব পাৰো যে work = 7.5 জুল সো আমি ক'ব পাৰো যে টোটাল কাম আমাৰ হৈছে 7.5 জুল হোপ যে তোমালোকে এই বস্তুখিনি এই টপিকটো ভালকে বুজিছা যদি কিবা কোৱেশ্চন আছে ডাউট আছে তোমালোকে তলত কমেন্টত লিখিব পাৰা আৰু নেক্সট ক্লাছত আমি নেক্সট টপিকটো চাম আৰু ভিডিওটো কেনেকুৱা লাগিছে তলত কবা আৰু ভিডিওটো লাইক কৰি দিবা শেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত এইবিলাক কৰোতে বহুত কষ্ট হৈছে সো শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাবা ওকে থ্যাংক ইউ